নমস্কাৰ, মই বিউটি। মই এজনী প্ৰাইভেট স্কুলৰ টিচাৰ। আৰু টিচাৰ বুলিতো আপোনালোকে গমে পায় যে ৰাতিপুৱাৰ পৰা কিমান ব্যস্ততাৰ জীৱন আৰম্ভ হয়। লৰালৰিকৈ ওলালোঁ। আহিয়ে মই খোৱাত লাগিলোঁ, কিয়নো মই চাহ খাই বহুত ভাল পাওঁ। একেবাৰে হাঁহি হাঁহি চাহ খোৱাত লাগি গ'লোঁ যে মই। তাৰ পিছতেই মই মোৰ ভাগৰ ক্লাছবোৰ শেষ কৰি লৰালৰিকৈ ওলালোঁ, কিয়নো মোৰ চাইল্ডহুড বান্ধৱী এজনীক লগ পাম, মানে মৌচুমীক লগ পাম। আমি দুয়োজনীয়ে ফুচকা খোৱা আৰম্ভই কৰিলোঁ। অলপমান পিছতেই বন্ধু এজনো আহি পালে আৰু আমি তিনিও মিলি ফুচকা পাৰ্টি কৰিব লৈছোঁ। হেল্ল' গাইজ, আমি গৰমত এই প্ৰচণ্ড ৰ'দত যি নহওক অসমীয়া ভাষা এইবোৰ মাইণ্ড নকৰিম, হয়নে নাই? আমি এটা লৈ এয়া হাত চিঙি মাৰি টাউনত ফুৰি আছো। এইটো চাওক, আমি ক'ত গৈছিলোঁ? ফুচকা খাবলৈ ন? খাবলৈ বিশেষ একো খোৱা নাই, যিহেতু আমাৰ ওচৰত পইচা নাই। সেইটোৱে, এইটো কাৰণে এতিয়া আমি গৈ আছোঁ আৰু বেলেগ এখন টাউনলৈ। আৰু কিবা আৰু নাই, বাকীখিনি পিছত পাব আৰু এতিয়াহি নহয়। খালি আপোনালোকে চাই থাকিব।